Hello everyone, কি খবৰ আপোনালোকৰ মই ডিম্পি আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ঠিকে আছে সুস্থ আছে আৰু আজি ভিডিঅ'টো টাইটেল আৰু থাম্বনেল দেখি গম পাইছে আজি মোৰ ভিডিঅ'টো হয় চিকেন দম বিৰিয়ানী একচুয়ালি কালি বনাইছিলো চিকেন দম বিৰিয়ানী ভাবিলো আজি মই এই ৰেচিপিটো শেয়াৰ কৰো কাৰণ মোৰ চেনেলত এটা ৰেচিপি অলৰেডি আগতে আছে বিৰিয়ানী হেতু একেবাৰে পালমাৰি খোৱা বিৰিয়ানী কেনেকৈ পটককে পালমাৰি বিৰিয়ানী বনাব পাৰি তাৰ ৰেচিপি এটা হে দি থোৱা আছে মই প্ৰপাৰ দম বিৰিয়ানী বনালে কেতিয়াবা শেয়াৰ কৰিম বুলি কৈছিলো সো কালি বনাইছিলো খাবলৈ ভাল হৈছিল হেহে আজি আপোনালোকৰ আগত শেয়াৰ কৰো বুলি ভাবিলো এইখিনতে এটা কথা যদি পুন প্ৰথমবাৰ বাবে কোনবাই মোৰ চেনেলটো চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়ক তাৰ কাষতে এটা বেল আইকন আছে হেতু হিট কৰি ওপৰত অল অপচনটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ শেষত এটা লাইক কৰিবলৈ নাপাহৰিব সো কালি বনাইছিলো চিকেন দম বিৰিয়ানী খাবলৈ ভাল হৈছিল ধুনিয়া হৈছিল কিন্তু এইখিনতে আছে দুটা কথা First কথাটো হল কালি বিৰিয়ানী বনালো ধুনিয়াকে শেষলৈকে শুট কৰিলো কিন্তু লাষ্টত যেতিয়া প্লেটত সাৰ্ভ কৰিছো ধুনিয়াকে সজাই মিলি লগত মই ৰাইতাও বনাইছিলো হে ফটোকিখন ধুনিয়াকে ক্লিক কৰিলো কিন্তু কালি মই কিবা কাৰণত ফটোজ অলপ ডিলিট কৰি থাকুতে হে তিনিখন ফটোজো মোৰ ডিলিট হৈ গল মোৰ ইমান বেছি খং উঠিছে ইমান ধুনিয়াকে বনালো মিলিলো শেষৰ লাষ্টত মানে ইভেন মই যে থাম্বনেলত লগাবলৈও ফটোখন নাই বিৰাট বেছি খং উঠিছিলে ভাবিলো নিদিৱে নেকি তাৰপিছত ভাবিলো যে ইমানখিনি ভিডিও কৰিলোৱে ৰেচিপিটো দেখুৱালো সব শুট কৰিলো এটা আৰু হে ফটোকিখনৰ কাৰণে নিদিয়াকে নাথাকো সো মই একেবাৰে শেষৰ পৰ্যায়লৈকে ভিডিওস কৰিলো কিন্তু লাষ্টত সাৰ্ভিং অফ ফটোজখিনি মোৰ নাই আই এম সো সৰি আৰু খাবলৈ কিন্তু ধুনিয়া হৈছিলে আৰু সেকেন্ড কথাটো হৈ গল যে মই এটো বিৰিয়ানী মই যেটো ৰেচিপি বনাইছো তাত মই অনিয়ন ফ্ৰাই কৰি পেলাও দিও আপোনালোকে নিশ্চয় বিৰিয়ানী ৰেচিপি বিলাকত দেখিছেই সাকে লাষ্টত মানে অনিয়নস অকমান পিয়াজ ডিপ ফ্ৰাই কৰি পেলাই ওপৰত পিয়াজৰ ফ্ৰাইটো দি দিয়ে হে পাৰ্টটো মই স্কিপ কৰিলো নাই কৰা মায়ে মোক গালি পাৰিলে যে তই এই লকডাউনৰ সময়ত ইমানকে পিয়াজবোৰ খৰচ নকৰিবি বজাৰলৈ গৈ পেলাই পিয়াজ আনিবলৈ বহুত দিগদাৰ আৰু কথাটো হয়ও এতিয়া অলপ ভালকে চলিব লাগে সো মই চিকেনটো বনাওতে অলৰেডি পিয়াজ দি বনাইছো আকৌ মই অনিয়ন ফ্ৰাই ষ্টেপটো স্কিপ কৰি দিলো আপোনালোকে ইচ্ছা কৰিলে অনিয়ন ফ্ৰাই মানে কৰি পেলাই দিব পাৰে খাবলৈ ভাল হয় কিন্তু মই আজিৰ ৰেচিপিটো দিয়া নাই সো বেছি কথা নকওঁ এতিয়া যাও ৰেচিপিটো চাই লওক চিকেন দম বিৰিয়ানী মই কেনেকৈ বনাও আজি তাকে আপোনালোকৰ আগত শেয়াৰ কৰো ফাৰ্ষ্টতে ইয়া লৈছো মই অলপ চিকেনত কম জুইত ভাজি থাকিব লাগে সেই পিয়াজটো ভাজি পেলাই আপোনালোকে ৰাখি দিব ৰাখাৰ পিছত তাতে দিব পাৰে মই যেহেতু হেতু স্টেপ নাই কৰা এতিয়া মই মেৰিনেট কৰি থোৱা চিকেনখিনি ইয়াতে দি দিছো মই 1 ঘণ্টাৰ কাৰণে চিকেন মেৰিনেট কৰি 2 ঘণ্টাৰ কাৰণে চিকেন মেৰিনেট কৰি ৰাখিছিলো আপোনালোকে 2-3 ঘণ্টাৰ মেৰিনেট কৰিব পাৰে
আদা নহৰু পেষ্ট দিলোঁ, ভালকৈ চিকেনখিনি ভাজিলোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম চাহী বিৰিয়ানী মছলা। সঁচা কথা ক'বলৈ গ'লে এই মছলাটো মই ইমান ভাল নাপাওঁ যিমান মই কেটছৰ বিৰিয়ানী মছলাটো ভাল পাওঁ। কেটছৰ বিৰিয়ানী মছলাটো এটা বিৰাট ধুনীয়া ফ্লেভাৰ আছে, কিন্তু এতিয়া উপায় নাই, এইটোৱেই যিহেতু এভেইলেবল আছিলে, সেইটো কাৰণে চাহী বিৰিয়ানী মছলা দিলোঁ। তাৰপিছত অকণমান আৰু লাল মিৰ্চ পাউডাৰ দিলোঁ ৰংটোৰ কাৰণে। তাৰপিছত এইখিনি ভালকৈ ভাজি আছোঁ। আপোনালোকে চিকেনটো নিজৰ মতে যেনেকৈ ভালকৈ বনাব বিচাৰে তেনেকৈ বনাব পাৰে। মেইন চিকেন বনোৱাটোৰ ওপৰতে কথা, যিমান ভালকৈ চিকেনটো বনাব পাৰে সিমানেই বিৰিয়ানীটো টেষ্টি হয়। চ' মই এতিয়া ভালকৈ এইখিনি ভাজি আছোঁ। ভজাৰ পিছত অকণমান সময় ঢাকি থ'ম, ঢাকি পেলাই পুনৰ ফ্ৰাই কৰিম আৰু তাতে মই আলু এড কৰি দিম। আলুটো আগতে ফ্ৰাই কৰি ৰাখিব পাৰে, কিন্তু মই ফ্ৰাই নকৰিলোঁ। এয়া চাওক মই আলু দিলোঁ, মই দেখুওৱা নহ'লে সেইটো। ভালকৈ ভাজিলোঁ আৰু ইয়াতে মই 3টা জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু ভালকৈ চিকেনটো বনাই লওঁ। মোৰ অলম'ষ্ট চিকেনটো হৈ গৈছে। এখন মই এনেকুৱা ধৰণৰ অলপ গুটুং টাইপ কেৰাহী এখন লৈছোঁ, য'ত মই দম লগাম। আপোনালোকে নিজৰ হাণ্ডি থাকিলে হাণ্ডি ব্যৱহাৰ কৰিব পাৰে বা এলুমিনিয়াম চচপেন থাকিলে তেনেকুৱাও ব্যৱহাৰ কৰিব পাৰে। মই চিকেনটো অফ কৰি পেলাই ছাইডত ৰাখি দিছোঁ আৰু এতিয়া ভালকৈ তলত কেৰাহীখনৰ তলত ঘিউ আৰু অলপ ৰিফাইন তেল ভালকৈ চাৰিওকাষত এই ধৰণে সানি লৈছোঁ। আৰু আনফালে এয়া চাওক মোৰ ভাতটো ধুনীয়াকৈ হৈ গ'ল। ভাতটো জৰ্জৰীয়া কৰিব পাৰিলে ভাল হয়। আৰু মই তলৰ ভাতটো ফাৰ্ষ্ট লেয়াৰটো দিছোঁ, মই এইটো চাউলৰ লেয়াৰটো প্ৰথমতে দিছোঁ। আপোনালোকে ইয়াৰ পৰা লং ইলাচি ডালচেনিটো পিছত উঠায়ো থৈ দিব পাৰে। মই তেজপাতকেইখন উঠাই থলোঁ। ইয়াতে ফাৰ্ষ্ট লেয়াৰটো মই ভাতৰ দিয়াৰ পিছত এতিয়া মই ইয়াৰ ওপৰত দিম অলপ ধনিয়া আৰু পদিনাৰ পাত। ধনিয়া পদিনা পাতটো ব্যৱহাৰ কৰিলে বিৰাট ধুনীয়া এটা ফ্লেভাৰ আহে, যিমান পাৰে সৰহকৈ দিব। ধনিয়া পদিনা পাতৰ অলপমান ওপৰত দিছোঁ। তাৰপিছত মই ইয়াৰ ওপৰত দিম যিটো আমাৰ, এয়া মই অকণমান ঘিউ দিছোঁ। এয়া মই বাতি এটাত ঘিউ লৈ লৈছিলোঁ, চামুচখনেৰে অলপমান ঘিউ দিছোঁ। আৰু এয়া নেমুৰ ৰস। নেমুৰ ৰসটো আপোনালোকে চিকেনটো মেৰিনেট কৰা সময়টো দিব পাৰে, মই তেতিয়া দিয়া নাছিলোঁ। এতিয়া মই ভাতৰ ওপৰত 1 চামুচ দি দিছোঁ। আৰু এয়া দিছোঁ বিৰিয়ানী মছলা, যিটো বিৰিয়ানী মছলা বনাওঁতে ব্যৱহাৰ কৰিছিলোঁ, সেই বিৰিয়ানী মছলাটোৱে আকৌ অলপ চাউলৰ ওপৰত দি দিছোঁ। তাৰপিছতে দিছোঁ চিকেনৰ লেয়াৰ। চিকেনখিনি বহুত বেছি মানে জোল টাইপ নকৰিব, এটা থিক গ্ৰেভি হ'লে বেছি ভাল, নহ'লে ভাতৰ লগত মিক্স হৈ মানে পানী পানী নিচিনা হৈ যাব। সেইকাৰণে অলপ থিক গ্ৰেভি টাইপ কৰিলে বেছি ভাল হয়। এয়া চিকেন আৰু আলু লেয়াৰটো দি দিলোঁ, লগতে মই ডিমো ব্যৱহাৰ কৰিম। চ' 2টা ডিম এই ধৰণে মাজত দি দিছোঁ। আৰু ইয়াৰ ওপৰত এতিয়া থাৰ্ড লেয়াৰটো লগাম পুনৰ আকৌ এবাৰ ভাতৰ। মই এই ডিমটো পিছত দিম, সেইকাৰণে এতিয়া ব্যৱহাৰ কৰা নাই। আকৌ পুনৰ ভাত এয়া দি দিছোঁ, চাউলটো মনত, আৰু নিমখটো আপোনালোকে আন্দাজ লগাব। চিকেন বনাওঁতেও আপোনালোকে নিমখ দিছে, আৰু প্লাছ ভাতটো বনাওঁতেও মই অকণমান নিমখ ব্যৱহাৰ কৰিছিলোঁ। চ' আপোনালোকে নিমখটো নিজৰ আন্দাজ মতে কম্পেয়াৰ কৰি পেলাই দিব, ক'ত কিমান দিছে। চিকেনখিনিৰ ওপৰত আকৌ এটা ভাতৰ লেয়াৰ দি পেলাই মই শেষ কৰিছোঁ। তাৰ ওপৰত মই লাষ্টত দিছোঁ আকৌ বিৰিয়ানী মছলা। তাৰপিছত ছেইম আকৌ ধনিয়া পদিনাৰ পাত। এই ষ্টেজটোতে আপোনালোকে যিখিনি পিঁয়াজ যদি ফ্ৰাই কৰি ৰাখে, ডিপ ফ্ৰাই কৰা পিঁয়াজৰ লেয়াৰ এটা আপোনালোকে ইয়াৰ ওপৰত দিব পাৰে, যিটো মই স্কিপ কৰিলোঁ। পুনৰবাৰ অকণমান ঘিউ দিছোঁ, অকণমান লেমন জুচ দিছোঁ। আৰু তাৰপাছত মই ব্যৱহাৰ কৰিছোঁ এটা বিৰিয়ানী এছেঞ্চ। এইটো মই প্ৰথমবাৰ ব্যৱহাৰ কৰিছোঁ। এইটো লিখা আছে মিঠা আতৰ বুলি লিখা আছে, য'ত বিৰিয়ানী পোলাওত এইটো চেণ্টটো ব্যৱহাৰ কৰে। তাৰে কেইটোপালমান মই ইয়াতে দি দিছোঁ ফৰ গুড ফ্লেভাৰ। বহুত কাঢ়া নহয়, কিন্তু বহুত বেছি আপোনালোকে দি নিদিব, অকণমান দিব, দুটোপাল মানকৈ এটা আপোনালোকে পিনেৰে ফুটা কৰিব লাগিব। তাৰ পৰা কেইটোপালমান দি দিলেই হ'ল। আৰু লাষ্টত এটা আকৌ ডিম দি পেলাই মই এই ধৰণে ঢাকনখন লগাই পেলাই এতিয়া দম লগাবলৈ দিম। দম লগাবৰ কাৰণে মই এই ধৰণে আটাটোৱেদি গোটেই ছাইডটো পেক কৰি দিছোঁ। মঠি থোৱা আটাইদি এই ধৰণে গোটেই ছাইডটো ব্লক কৰি দিব, যাতে হাৱাটো ওলাই থাকিব নোৱাৰে আৰু ভিতৰত ভালকৈ দম লাগিব পাৰে। এই ধৰণে চাৰিওফালে মই ব্লক কৰি দিলোঁ। এতিয়া মই এখন দেখিছেনে গেছৰ ওপৰত এখন টেৱা বহাইছোঁ। ডাইৰেক্টলি গেছৰ ওপৰত কেৰাহীখন পাতি নিদিব, কাৰণ তলফালে চাউলটো জ্বলি যাব পাৰে বা বেছি কুক হৈ যাব পাৰে। এই ধৰণে তলত টেৱা আৰু ওপৰত এই কেৰাহীখন দি পেলাই মই 15-20 মিনিটৰ কাৰণে দম লাগিবলৈ দি দিলোঁ মিডিয়াম ফ্লেমত।
আৰু এয়া 15-20 মিনিটৰ পিছত মোৰ অলমোষ্ট হৈ গৈছে মই তেৱাখন অতৰাই দিলোঁ গেছটো অফ কৰি দিলোঁ আৰু সাইডৰ পৰা এই ধৰণে আটাখিনি এৰুৱাই আনিলোঁ এতিয়া এখন খুলি দিম খুলি দিয়াৰ লগে লগে যে ইমান ধুনীয়া এটা ফ্লেভাৰ নাকত লাগিছে একদম ধুনীয়া আৰোমা এটা ওলাইছে বিৰিয়ানী খুলিয়ে খাওঁ খাওঁ লাগিছিলে আৰু ধুনীয়াকৈ হেতাৰে গোটেই বস্তুখিনি ভালকৈ মিক্স কৰি দিব আৰু মিক্স কৰি দিয়াৰ পাছত এয়া ভালকৈ মিক্স কৰি মেলি এফালে মই ৰাইতা বনালোঁ আনফালে সাৰ্ভ কৰিবলৈ যিটো সাৰ্ভ মানে ভালকৈ মিক্স কৰাৰ পাছৰ যিখিনি মানে আছিলে ষ্টেপছ সেইখিনি মোৰ আনফৰ্চুনেটলি ডিলিট হৈ গ'ল সো আপোনালোকক মই যে ইমানেই দেখাব পাৰিলোঁ ভালকৈ মিক্স কৰাৰ পাছত ৰাইতাৰ লগত ধুনীয়াকৈ সজাই মেলি ইমান ধুনীয়াকৈ ফটো তুলিছিলোঁ বিৰাট দুখ লাগিছে বাৰু যি কি নহওক প্লিজ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব যিসকলে বনোৱা নাই আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকে চাই ভাল পালে যদি ভাল পায় প্লিজ লাইক কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে বাই